নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই জিতু ৰাভা, মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ পাটিকেপৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ইংৰাজী পাঠ্যপুথিৰ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল নামৰ কবিতাটো বুজাবলৈ চেষ্টা কৰিম। তোমালোকে মনোযোগেৰে শুনিবাচোন। অল মানে সকলো, থিংছ মানে বস্তু, ব্ৰাইট মানে উজ্জ্বল, এণ্ড মানে আৰু, বিউটিফুল মানে ধুনীয়া। মানে ইয়াতে ক'বলৈ খুজিছে কবিতাটোৰ নামটো সকলোবোৰ ধুনীয়া উজ্জ্বল বস্তু। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মানে ওপৰত ক'লোৱে যে সকলোবোৰ ধুনীয়া উজ্জ্বল বস্তু। অল মানে সকলো, ক্ৰিয়েচাৰ্ছ মানে হ'ল জীৱ বা প্ৰাণী, গ্ৰেট মানে হ'ল মহান বা ডাঙৰ, এণ্ড মানে আৰু, স্মল মানে সৰু, মানে হ'ল সকলোবোৰ সৰু ডাঙৰ জীৱ বা প্ৰাণী। অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল, আৰু অল মানে সকলো, থিংছ মানে বস্তু, ৱাইজ মানে জ্ঞানী বা মহান বুলি ক'ব পৰা, ৱাণ্ডাৰফুল মানে হ'ল ধুনীয়া বা আশ্চৰ্যজনক বা আচৰিত। মানে ইয়াতে ক'ব খুজিছে যে সকলোবোৰ আশ্চৰ্যজনক মহান বস্তু। দ্য লৰ্ড গড মেড দেম অল, মানে হ'ল লৰ্ড মানে ভগৱান, মানে গডৰ কথা কৈছে, সকলো মানে ভগৱানৰেই সৃষ্টি। নেক্সট দ্বিতীয় পেৰাগ্ৰাফটো, ইটছ মানে সকলো, লিটিল মানে সৰু, ফ্লাৱাৰ মানে ফুল, ডেট মানে যে, অপেন্স মানে মেল খোৱা। মানে ইয়াতে ক'ব খুজিছে প্ৰতিটো পাহি মেলি থকা ফুল। ইটছ মানে সৰু, লিটিল, ইটছ মানে প্ৰতিটো, লিটিল মানে সৰু, বাৰ্ড মানে চৰাই, ডেট মানে যে, ছিংছ মানে গোৱা। মানে ইয়াতে ক'ব খুজিছে প্ৰতিটো গীত গোৱা চৰাই। হি মেড তেওঁ সৃষ্টি কৰিছে, মানে হ'ল ভগৱানে সৃষ্টি কৰিছে। দিয়াৰ গ্ল'য়িং কালাৰ্ছ মানে হ'ল উজ্জ্বল ৰংবোৰ। গ্ল'য়িং মানে উজ্জ্বল বা ভাল লগা, কালাৰ মানে হ'ল ৰং, মানে সকলোবোৰ উজ্জ্বল ৰংবোৰ তেওঁৰে সৃষ্টি কৰিছে। হি মেড দিয়াৰ টিনি উইংছ, হি মানে তেওঁ, মেড মানে সৃষ্টি কৰা, দিয়াৰ মানে সিহঁতৰ, টিনি মানে হ'ল সৰু, উইংছ মানে হ'ল পাখি, মানে হ'ল সিহঁতৰ, কি মানে হ'ল সিহঁতৰ, মানে চৰাইবোৰৰ কথা কৈছে, সৰু সৰু পাখিবোৰো তেওঁ সৃষ্টি কৰিছে, মানে হ'ল ভগৱানে সৃষ্টি কৰিছে।